নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম অসমীয়া সাহিত্যৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকে দেখিছে এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামত অসমীয়া সাহিত্যৰ বহুকেইটা কুৱেশ্যন দিছে। গতিকে এইটো এটা আমাৰ কাৰণে ইম্পৰ্টেণ্ট টপিক। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকে ভিডিঅ'টো পজ কৰি পেলাই আপোনালোকে নিজে উত্তৰ দিবলৈ চেষ্টা কৰিব, তেতিয়াহে আপোনালোকৰ কিমান পাৰিছে সেইটো জানিব পাৰিব। আৰু আপোনালোকে কেইটা শুদ্ধ উত্তৰ দিব পাৰিলে তলত এটা কমেণ্ট কৰি দিব। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ লেখক কোন? মামণি ৰয়ছম গোস্বামী, কাঞ্চন বৰুৱা, ছৈয়দ আব্দুল মালিক আৰু লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ছৈয়দ আব্দুল মালিক। পাছৰ প্ৰশ্নটো হ'ল আধা লেখা দস্তাবেজ আত্মজীৱনীখন কাৰ? মামণি ৰয়ছম গোস্বামী, কাঞ্চন বৰুৱা, ছৈয়দ আব্দুল মালিক, লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মামণি ৰয়ছম গোস্বামী। নেক্সট কুৱেশ্যনটো হ'ল ধন্য নৰ তনু ভাল উপন্যাসখনৰ লেখক কোন? মামণি ৰয়ছম গোস্বামী, কাঞ্চন বৰুৱা, ছৈয়দ আব্দুল মালিক, লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ছৈয়দ আব্দুল মালিক। নেক্সট কুৱেশ্যনটো হ'ল মিৰি জীয়ৰী উপন্যাসখনৰ লেখক কোন? মামণি ৰয়ছম গোস্বামী, কাঞ্চন বৰুৱা, ৰজনীকান্ত বৰদলৈ, লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ শুদ্ধ ৰজনীকান্ত বৰদলৈ। আপোনালোকে ভিডিঅ'টো পজ কৰি নিজেই শুদ্ধ উত্তৰ দিবলৈ প্ৰথমতে চেষ্টা কৰিব। নেক্সট কুৱেশ্যনটো হ'ল প্ৰথম চনেট কবিতা কোনটো? সুৰভি, প্ৰিয়তমাৰ চিঠি, মালচ, বনকৰি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰিয়তমাৰ চিঠি। নেক্সট কুৱেশ্যনটো হ'ল প্ৰথম অসমীয়া ৰোমান্টিক কবিতা কোনটো? সুৰভি, প্ৰিয়তমাৰ চিঠি, মালচ, বনকৰি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বনকৌৰি। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কোনখন গ্ৰন্থৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল? সুৰভি, ভানুমতী, মৃত্যুঞ্জয়, বনফুল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মৃত্যুঞ্জয়। নেক্সট কুৱেশ্যনটো হ'ল কম্পিউটাৰৰ সহায়ত ছপা কৰা প্ৰথম অসমীয়া গ্ৰন্থ কোনখন? সুৰভি, ভানুমতী, মৃত্যুঞ্জয়, প্ৰেমত পৰিলো নেকি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰেমত পৰিলো নেকি। নেক্সট কুৱেশ্যনটো হ'ল উপন্যাস সম্ৰাট বুলি কাক কোৱা হয়? লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, যতীন্দ্ৰ নাথ দুৱৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰজনীকান্ত বৰদলৈ। তাৰ পাছৰ প্ৰশ্নটো হ'ল অতীন্দ্ৰিয়বাদী কবি বুলি কাক কোৱা হয়? লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ, নলিনীবালা দেৱী, যতীন্দ্ৰ নাথ দুৱৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নলিনীবালা দেৱী। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয়? লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, নলিনীবালা দেৱী আৰু যতীন্দ্ৰ নাথ দুৱৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। তাৰ পাছৰ প্ৰশ্নটো হ'ল কাঞ্চন বৰুৱাৰ প্ৰকৃত নাম কি? গুণাভিৰাম বৰুৱা, বিনন্দ চন্দ্ৰ বৰুৱা, ভুৱন মোহন বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভুৱন মোহন বৰুৱা। আজিৰ শেষৰটো প্ৰশ্ন হ'ল কৃপাবৰ বৰুৱা বুলি কাক কোৱা হয়? গুণাভিৰাম বৰুৱা, বিনন্দ চন্দ্ৰ বৰুৱা, ভুৱন মোহন বৰুৱা আৰু লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা। আজিৰ ভিডিঅ'টোত এইকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্নই দিলোঁ। আপোনালোকে এডিআৰই গ্ৰেড 3, গ্ৰেড 4 পেপাৰ এনালাইজ কৰিলে চাব এনেকুৱা ধৰণৰ প্ৰশ্নই দিছিলে। গতিকে আপোনালোকে প্ৰিপেৰেশ্যনটো এনেকুৱা ধৰণে কৰিব লাগিব। গতিকে আজিৰ এইকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন দিলোঁ। নেক্সট কি লাগে আপোনালোকে কমেণ্ট কৰিব, কেনেকুৱা ধৰণৰ টপিক লাগে। আজিলৈ ধন্যবাদ।